বেয়া মই তোমাক কৈছিলোঁ মোক ঘৰ চিলালি নালাগিবা বুলি কিন্তু সেই কেনেকুৱা মজা ফিল চক পাহাৰৰ ওপৰত হেল্ল' নমস্কাৰ নমস্কাৰ কি খবৰ সকলো ভালে আছে চাগে বাকী বহুত দিন ভিডিঅ' দিয়া হোৱা নাই মানে ভিডিঅ'খিনি মই কৰোঁতে কৈ থওঁ খালি মানে এডিট চেডিট কৰি আপলোড কৰিবলৈ থাকি যায় আৰু গতিকে এই ভিডিঅ'টো আকৌ বনাইছোঁ মানে আৰু আজি ভাওনা আছে আমাৰ ভাৱৰীয়াবিলাকৰ মানে একদম পূৰা ফেভৰেট এখন নাটক আৱেগৰ নাটক আৰু শকুনি প্ৰতিশোধ তাৰপিছত আজি ভাওনা কৰিমগৈ বৰহোলা মানে নগাবাদৰ ফালে একদম নিজৰ মানুহখিনিৰ লগত ভাওনা কৰিমগৈ আৰু মানে চব জেগাতে ভাওনা কৰি ভাল লাগে খালি কিছুমান যেতিয়া গোটেই মানে সমনীয়াখিনি থাকে একেলগৰ ভাওনাৰ কাৰণে মজাটো বেছি মানে বেলেগ হৈ যায় আৰু গতিকে ভাওনা কৰিম আৰু তাত মোৰ বেলেগ এটা প্ৰগ্ৰেমো আছে বাৰু প্লেন এটা আছে আৰু ক'ৰবাত যাম আপোনালোকক দেখাম এতিয়া ভিডিঅ'টো শেষলৈকে চালে গম পাব গতিকে দুই এজন ডাঙৰ আছে বাৰু দেই অৱশ্যে গতিকে ভিডিঅ'টো চাই থাকক বেছিকৈ কথা নকওঁ সেয়াই আৰু ওলাই লওঁগৈ 2000 years later আৰু এই আমি আছোঁ এতিয়া তিতাবৰত চাহ তাহ খাই ল'লোঁ আৰু মোৰ লগত কোন আছে দেখাইছোঁ আমাৰ ধুনীয়া ল'ৰাটো এই হাই সীমা আজি কি কৰিবা আজি দ্ৰুপদী কৰিম আৰু ই থাকিলেতো গম পাই ৰাইছ আজি মানুহ কিমান আহিব ইয়াক চাবলৈ ধুনীয়া ল'ৰাও ন আৰু মানে মই এতিয়া মালাডাল ল'ম গতিকে তাৰপিছত আৰু আমি লাহে লাহে গৈ থাকিম আৰু গতিকে ভিডিঅ'টো চাই থাকক আৰু এইডাল ফাইনেলি মোৰ ভাগৰ ৰৈ থকা মালাডাল আহি গ'ল কি ধুনীয়াকৈ বনাইছে চাওকচোন আৰু এই মালাডাল বনাইছে আমাৰ চানি ভাই চানি খুব ধুনীয়া মালা বনাইছে এই তোমাৰ ঘৰটো ক'ত আছিলে কাছজান বামুণ গাঁও অঁ মানে কাৰোবাক যদি মালা লাগে তেতিয়া মানে ইয়াক মোক ক'লেও হ'ব নাইবা ইয়াক কোনোবা যদি চিনি পোৱা কোনোবা আছে কণ্টেক্ট কৰি দিব কি ধুনীয়া মালা আৰু মানে খুব কম প্ৰাইজতে মানে বনাই দিছে আৰু ধুনীয়া আপোনালোকে কাৰোবাক যদি লাগে কৰি দিব চব কেনেকুৱা মজা হয় নাই বাকী এজন তোমাৰ লগৰে নি অঁ নমস্কাৰ দেই বাকী ঠিক আছে বাৰু আৰু এইফালে আমি এতিয়া বৰ্তমান পাই গৈছোঁহি নামঘৰ ওচৰতে এয়া চাকি বন্তি দেখিছোঁ আৰু খুব ধুনীয়াকৈ জ্বলাই থৈছে আৰু এয়া চব ফাইনেলি আমি পাই গ'লোহি নামঘৰ আজি ভাওনা হ'ব শুকানজা নামঘৰ নগাবাদৰ কোনোবা যদি মানে ভিডিঅ'টো চাই কমেণ্ট এটা কৰি দিবা দেই ওচৰৰে আৰু কি ধুনীয়া পৰিৱেশ চাওক নামঘৰ ভাগ কিমান ডাঙৰ আজি মজা লাগিব মানে ভাওনা ভাগ কৰি আৰু মানুহ হ'লে ভালো লাগিব ন ভাওনা কৰি সেয়া আজি আমাৰ মেকআপ আৰম্ভ হৈ গৈছে দিনমণিয়ে পুৰা কৰি আছে আৰু এইটো আমাৰ পেটুৱা পৰাগদা এই আৰু এইফালে আমাৰ মুকুন্দা মেকআপ কৰি হৈ গৈছে গোলাইকণ একদম হাঁহি এটা মাৰি দিয়া হাঁহি দেখা আৰু মেকআপ কৰিছে দিনয় কি মজা মেকআপ কৰিছে দেখিছে নে ৰাইজ আৰু এইফালে চব ৰাইজ কি সুন্দৰকৈ ভূডাল নাচিছে এইফালে আমাৰ পৰাগদা হাজিৰ হৈ গ'ল পৰাগদা আজি অৰ্জুন সখা আমি বসন্তা মানে সিফালে মোক দিছে আকৌ এই নয়ন এই কৈছে আজি দুৰ্যোধন সখা নহয় মামা চাই দিবি ভালে হাজিৰ হৈ গ'ল মুকুন্দা
আৰু আজি আমাৰ ভাওনা কৰ্ণ তামুলী দা আজি প্ৰথম কৰিব কাৰণ আজি কৰ্ণ প্ৰথম কৰিব ভয় লাগিছে নে না লগা নাই লগা এই সেইটোহে মেইন আকৌ দেই কৰ্ণ ড্ৰেছ মজা লাগিছে দিছেনে এইফালে দুষাখন সাজু হৈ গ'ল আমাৰ সকলোৱে চিনি পাইছে এনেকুৱা মজা দেখিছেনে ড্ৰেছ দিছে और इधर देखो राइस मैं अभी रेडी हो गया नया नया माला पहन के तो कैसा लग रहा हूँ कमेंट এটা কৰি জনাই দিয়ক আৰু সানিয়ে কি ধুনীয়াকৈ মালা বনাই দিছে দেখিছেনে আৰু আজি ড্ৰেছ আছিলে আমাৰ মৃদুলদাহঁতৰ খুব সুন্দৰ ভাল লাগিছে যদি জনাই দিয়ক আৰু বাকী ৰাইজ আজি সূত্ৰ আছিলে আমাৰ ধুনীয়া ল'ৰাটো যাম নাচি কেনেকুৱা লাগিলে প্ৰথমতে ভিডিঅ' কৰা নহ'লে আৰু গৰম কেনেকুৱা একদম হ'বই লাগে পুৰা ওচৰতে পৰি গ'ল মজা 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 বাকী ৰাইজ ভাইকেইটা আহিলে ফটো মাৰিবলৈ কেনেকুৱা লাগিলে কোৱা ভালে লাগিলে দাদা কেনেকুৱা লাগিলে এই ব্ৰ কি নাম তোমাৰ নমস্কাৰ ছাৰ মোৰ নাম মণিপুৰ গৈ অ'কে ঠিক আছে আৰু আজি ভাওনাখনৰ এওঁলোক সেউকী নমস্কাৰ আপলোড দিব কেনেকুৱা বহুত ধুনীয়া লাগিলে থেংক ইউ আৰু এইফালে হাই সীমা এইফালে ধুনীয়া আমাৰ সীমা ৰেডি হৈ গ'ল ওলাবলৈ টাইপিং চিমি লগাবলৈ বাকী আছে আৰু ধুনীয়া লাগিছে ভাগৰ কেনেকুৱা লাগিলে আহি পেলাই ভাগৰ কিমান লাগিলে ৰাস্তা বেয়া মই তোমাক কৈছিলো মোক ঘৰ চলালি हाय हाय इतना सुकून ঠিক আছে মুকুন্দা এই কেনেকুৱা লাগিলে সকলোৱে কিবি খাই মেলি আহিছোঁ ছাৰ এয়া জুম কৰি দেখাইছোঁ চক এইয়া কেনেকুৱা লাগিছে কৰি ভালে লাগিছে সাউন্ডটো মজা দিছে আজি সাউন্ডটো গুল্লি সাউন্ড একদম আজি এক্সট্ৰা মাইল এক্সট্ৰা কেনেকুৱা লাগিলে টপ চবতছে ভাল লাগে সাউন্ডটো ভাল লাগিছে
আৰু এইফালে ৰাইজ ভাওনা আজি আমাৰ ইমানতে শেষ হ'ল আৰু ভাওনা ভিডিঅ' হ'লেও মানে ইমান বেছিকৈ নিদিওঁ এইটো ব্লগহে বনাইছিলোঁ আৰু যদি মানে আপোনাক ভাওনা ভিডিঅ' এক্সট্ৰাকৈ আপলোড দিব লাগে কমেণ্ট এটা কৰি জনাই দিব আৰু মানে ব্লগত বেছিকৈ ভাওনা ভিডিঅ'বোৰ দি দিবলৈ বেয়া লাগে কামোৰ খাই যায় বুলি ব্লগ নি য়েছ ব্ৰ তো বাকী ৰাইজ কালি ভাওনা শেষ হ'ল আৰু মই এতিয়া আছোঁ বৰহোলা বালিজানত মানে মোৰ লগৰ আমাৰ ভাইৰেল ছিংগাৰ বিষ্ণু মিঠু তাৰপিছত মানস এহেঁতৰ লগত আছোঁ আৰু মানে আজি এটা বহুত ধুনীয়া প্লেচ এটাত খানা খাবলৈ যাম আৰু সেইটো কাৰণে মানে মই আজি ভাওনা লোৱাই নাই আজিৰ দিনটোত আৰু ইয়ালৈ আহিলে মানে ৰাইজ ফুৰি মেলি লগালে মানে মনটো নিজৰে কিবা এটা উকা উকা হৈ থাকে সদায়তো ভাওনা চাওনা এনেকৈ কৰিয়ে থাকোঁ ন কেতিয়াবা নিজৰ ৰিফ্ৰেছমেণ্টৰ কাৰণেও সময় লাগে নে কি কয় সেয়াই আৰু তাৰপিছত এতিয়া এহেঁতি ইয়াতে বহি আছে আৰু আমি যাম আৰু ইয়াৰ পৰা এইটো এহেঁতি বহি আছে विष्णु बहुत तेज हो रहा है बहुत तेज हो रहा আৰু এইফালে ৰাইজ আজি আমাৰ এয়া পইচা হিচাপ চলি আছে মানে আমাৰ প্লেন এটা বনাই থৈছিলোঁ পাহাৰলৈ যোৱা তাকে আৰু এতিয়া কি হয় 2000 years later আৰু এইফালে ফাইনেলি আহি পাই গ'লোহি আমি পাহাৰ মানে নাগা পাহাৰ ভিউ দেখিছে নে ৰাইজ কেনেকুৱা গোটেই সেউজীয়া আৰু সিয়া গোটেই চিলিণ্ডাৰ ষ্টভ যিমান য'ত আৰু পাওঁ সম্পত্তি চব উঠাই লৈ আনিলোঁ পাহাৰলৈ স্কুটি ঐ মই কৈছোঁ ৰ ধুব লাগিব এতিয়া ঐ ক'ত সোমালিগে হা মই যাব পাৰিম নেকি তললৈ তো দেখো ৰাইজ দেখো ভিউ দেখো কেনেকুৱা মজা পাইছে পানী ওলাইছে নাই এইফালে পানী আছে জানো এইফালে আমাৰ মাংস ধুই থকা হৈছে আমি পাহাৰলৈ চিলিণ্ডাৰ উঠাই লৈ আনো আৰু कौन है ये लोग कहां से आते हैं বেয়াখন নকবি হা পিন্ধা পিন্ধা তুমি এনেকেই মানে খানা চানা খাই মেলি থাকো আৰু পাহাৰৰ মাজে চাজে তহঁতি কাম কৰিবলৈ আহিম কৈছিলি যে আমিহে কৰিবলৈ পাইছোঁ কি কৰিব লাগিব কভাৰক মাংসটো বনাব লাগিছোঁ
আৰু আপোনালোকে কথা এটা ক'ব দেই, আপোনালোকে বাৰু যেতিয়া খানা চানা খাই ক'ৰবাত মোৰ নিচিনাকৈ অকল মানে ভিডিঅ' ফটো বনাই থকা লগৰবোৰ থাকেনে বাৰু, একো যে কাম নকৰে। এইফালে আমাৰ মাংস বনাই থকা হৈছে ৰাইজ। তো বাকী ৰাইজ এতিয়া ভাত বনাওঁতে মেলিলে মানে বহুত দেৰি হৈ গ'ল। এয়া দেখাম ৰ'ব এতিয়া আপোনালোকক। ইফালে মানে এনেকৈ বনাই থকা হৈছে আকৌ ভাত বাঢ়ি আছোঁ, গোটেইখিনি একেলগে খাওঁ। ইয়াৰ মানে ফিল্ডটো বহুত বেলেগে হয়। ভাতটোকে খাই লওক। আৰু ৰাইজ মানে কেষ্টমা কি হ'ল, আহোঁতে ইমানেই মানে লৰালৰি হ'ল, গোটেই ডিছ এইবোৰ ডিছপ'জিবল ডিছ আনিবলৈ চব থাকি গ'ল। সেইটো কাৰণে পাহাৰতো কলপাত পাই ভালেই হ'ল, মানে কলপাত ল'লোঁ, গোটেইখিনি মানে একেলগে খাই দিম আৰু ইয়াতে। ইয়াৰ ফিল্ডটো অকণ বেলেগে হয় আৰু পাহাৰলৈ আহিছোঁ যেনে কিনো প্লাষ্টিকৰ এইবোৰ আলু আনো ন, ডিছপ'জিবল, যিহেতু মানে কলপাতৰ কোনো কমি নাই। তো ৰাইজ আমি এতিয়া ভাত খাবলৈ লৈছোঁ। এয়া সেই কেনেকুৱা মজা ফিল চাওক পাহাৰৰ ওপৰত। মানস মানস তো আমি খাওঁ এতিয়া। আৰু বাকী ৰাইজ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। মানে মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' আছিল এনেকৈ ভাওনা উইথ ডেইলি ব্লগ। যদি এনেকুৱা ভিডিঅ' লাগে কমেণ্ট এটা কৰি জনাই দিব। বাকী ভাল লাগিলে লাষ্টলৈকে চোৱাৰ কাৰণে। বাই বাই।